lakoni এমসার লব লাগবো খবর ভাল বলি কই আমার ভূমির অধিকার নাই, ভাষার অধিকার নাই, চাকরির অধিকার নাই, কিন্তু এটা সকলে মানুষ চাকৰি সময়তে পাব অচিন্তা কৰিব লগা নাই। ভাষাৰ লগতে চাকৰিৰ লগত আপন কৰি মাটিৰ ইতিমধ্যে আপোনালোকৰ আগতেই কৈছো যে 5,000 লোকক ইতিমধ্যে ভূমি পাতা দিয়া হৈছে। থানে না নেগা এই বছৰত কমসে কম 1 লাখ ভূমি পাতা দিয়াৰ কাৰণে যোজনা কৰা হৈছে। তাৰ কাৰণে চিন্তাৰ কাৰণে চাৰ্ভে আৰম্ভ হ'ব। চাৰ্ভে আৰম্ভ হোৱাৰ লগে লগে আপোনাৰ ভূমি পাতা দিয়াৰ ব্যৱস্থা কৰিম বুলি প্ৰতিশ্ৰুতি দিছে। আৰু ইতিমধ্যে আমাৰ বিভিন্ন সিদ্ধান্ত আলোচনা কৰি মৰ্মে অসম চৰকাৰ লগতে চেন্ট্ৰেল চৰকাৰে আমাৰ প্লেন কৰা হৈছিল। সেই মৰ্মে প্ৰমোদ কৰে চাৰে ইতিমধ্যে A ব্লক B ব্লক C ব্লকৰ ভূমি পাতা দিয়াৰ যোজনা কৰিব। ইতিমধ্যে চাৰ্ভে কৰাৰ পাছতে চাৰ্ভে তৈয়াৰী কৰা হ'ব। তাৰ কাৰণে চিন্তা কৰিব লগা নাই। আমি সকলো ভূমি অৰ্ডাৰ দিয়াৰ কাৰণে বাৰবাৰ চাৰ্ভে অনুৰোধ কৰিছিলোঁ। আমাৰ চিফ মহোদয়ক অনুৰোধ কৰিছিলোঁ। আমাৰ যুৱ শিক্ষা মিটিং হোৱাৰ সময়ত সেইকেইটাকে তেখেতক আমাক অনুৰোধ জনাইছে যে ইয়াতে ডিক্লাৰ কৰি গৈছিলে A ব্লক B ব্লক C ব্লকৰ ভূমি অৰ্ডাৰ দিয়াৰ কাৰণে তেওঁ অনুৰোধ জনোৱাৰ পিছত তেখেতে ডিক্লাৰ কৰি গৈছে। তাৰ কাৰণে কোনো আমি যিকোনো প্ৰকাৰে হওক বিজ্ঞান পৰিৱৰ্তনৰ কাৰণে একত্ৰিত হৈছো, একতা আছো। সেই গতিকে ৰাইজৰ একত্ৰিত আহ্বান জনাই আপোনাৰ একস্ববিধ ভাৱে জড়িত হোৱা আশা ৰাখিছো। আমাকে সমাপ্ত হ'ব মাৰিছো। নমস্কাৰ, ধন্যবাদ। আমি বিটিআৰ ফৌণ্ডেশ্যন আৰু ডাঙৰীয়া